Hello friends, welcome to Assamese Eduhub. আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো ইণ্ডিয়ান পলিটিৰ 15টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব। আহক তেন্তে ভিডিওটো আৰম্ভ কৰো। Question number 1. Who appoints the Attorney General of India? ভাৰতৰ এটৰ্নি জেনেৰেলক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াৰ উত্তৰটো হৈছে the President of India. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ এটৰ্নি জেনেৰেলক নিযুক্তি প্ৰদান কৰে। Number 2. Who appoints judges of the Supreme Court? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে। ইয়াৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে চিফ জাষ্টিছ অফ ইণ্ডিয়া, চিফ অফ আৰ্মি, চিফ অফ নেভি, চিফ অফ এয়াৰ ফ'ৰ্চ আদিকো নিযুক্তি প্ৰদান কৰে। ইয়াৰ লগতে আৰু এটা কুৱেশ্যন হ'ব পাৰে, কুৱেশ্যন নম্বৰ 3, হু এপইণ্ট জাজেছ অফ হাই কোৰ্ট? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াৰ উত্তৰটো হৈছে গভৰ্ণৰ। সেই ৰাজ্যখনৰ ৰাজ্যপালজনে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে। নম্বৰ 4, হু এক্টছ এজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে? ইয়াৰ উত্তৰটো হৈছে PM অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীজনেই নীতি আয়োগৰ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰে। Question number 5. How many members are nominated by President to ৰাজ্যসভা? ৰাজ্যসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক মনোনীত কৰে? ইয়াৰ উত্তৰটো হৈছে 12জন সদস্যক। ভাৰতৰ ৰাজ্যসভাত মুঠ আসনৰ সংখ্যা হৈছে 245খন। ইয়াৰে 229খন প্ৰতিনিধিত্ব কৰে বিভিন্ন ৰাজ্যৰ পৰা, 4খন প্ৰতিনিধিত্ব কৰে স্বায়ত্তশাসিত প্ৰদেশসমূহৰ পৰা, আৰু বাকী 12জন ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। Question number 6. How many members are nominated by President to লোকসভা? লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক মনোনীত কৰে? ইয়াৰ উত্তৰটো হৈছে 2জনক। Question number 7. Parliament is included on which part of the Indian Constitution? ভাৰতৰ সদনৰ বিষয়ে সংবিধানৰ কোনটো অনুসূচীত উল্লেখ আছে? ইয়াৰ উত্তৰটো হৈছে Part 5, অৰ্থাৎ অনুসূচী 5। Question number 8. Before the 61st Constitutional Amendment Act 1988, what was the minimum age of an Indian citizen to cast their vote? 61তম সংবিধান সংশোধনী আইন 1988ৰ আগত ভাৰতীয় নাগৰিক এজনে ভোটদান কৰিবৰ বাবে নিম্নতম বয়স কিমান আছিল? ইয়াৰ উত্তৰটো হৈছে 21 বছৰ। 1988 চনৰ 61তম সংবিধান সংশোধনী আইনৰ দ্বাৰা নিম্নতম বয়স 21ৰ পৰা কমাই 18 বছৰ কৰা হ'ল। Question number 9. If any question arises whether a bill is a money bill or not, who take the final decision? এখন বিল ধন বিধেয়ক হয় নে নহয়, এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হ'লে কোনে সিদ্ধান্ত গ্ৰহণ কৰে? ইয়াৰ উত্তৰটো হৈছে স্পিকাৰ অফ দ্য লোকসভা। এই ক্ষেত্ৰত সেই সিদ্ধান্ত ল'ব লোকসভাৰ অধ্যক্ষজনে। Question number 10. What is the constitutional name of budget? বাজেটৰ সাংবিধানিক নাম কি? ইয়াৰ উত্তৰটো হৈছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট, বাৰ্ষিক বিত্তীয় বিৱৰণ। এইটোৱে হৈছে বাজেটৰ সাংবিধানিক নাম। নহ'লে বাজেট শব্দটো ভাৰতৰ সংবিধানৰ ক'তো ব্যৱহৃত হোৱা নাই। Number 11. Which state has the largest number of seats reserved for the STs in the Lok Sabha? কোন ৰাজ্যত অনুসূচিত জনজাতিৰ বাবে লোকসভাত সকলোতকৈ বেছি আসন সংৰক্ষিত আছে? ইয়াৰ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত লোকসভাত অনুসূচিত জনজাতিৰ বাবে 6খন আসন সংৰক্ষিত আছে। Question number 12. At present, how many judges are there in our Supreme Court? ভাৰতৰ উচ্চতম ন্যায়ালয়ত বৰ্তমান কিমানজন ন্যায়াধীশ আছে? ইয়াৰ উত্তৰটো হৈছে 31জন। ইয়াৰে 30জন হৈছে অন্য ন্যায়াধীশসকল আৰু এজন হৈছে মুখ্য ন্যায়াধীশ। Question number 13. What is the maximum gap between the two sessions of state legislature? ৰাজ্যিক বিধানসভাৰ দুখন অধিৱেশনৰ মাজত অতি বেছি কিমান সময় ব্যৱধান থাকিব পাৰে? ইয়াৰ উত্তৰটো হৈছে 6 মাহ। Question number 14. Who appoints the Advocate General of a state? ৰাজ্য এখনৰ এডভোকেট জেনেৰেলজনক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াৰ উত্তৰ হৈছে ৰাজ্যপালে। Question number 15. For how many months a person who is not a member of the state legislature can be appointed as chief minister? সভালৈ নিৰ্বাচিত নোহোৱা কোনো ব্যক্তি নিম্নতম কিমান সময়ৰ বাবে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত থাকিব পাৰে? ইয়াৰ উত্তৰটো হৈছে 6 মাহৰ বাবে। এই 6 মাহৰ ভিতৰত তেওঁ বিধানসভাৰ পৰা নিৰ্বাচিত হ'ব লাগিব, নহ'লে তেওঁ সেই পদবী ত্যাগ কৰিব লাগিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি উপকৃত হৈছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে আমি নতুন ভিডিঅ' দিলে আপোনালোকে গম পাই থাকে। ধন্যবাদ।